গুড মৰ্নিং সকলোকে পিকু ব্লগছৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ আৰু ভালে থাকক তাকে কামনা কৰিছোঁ। আজি ইমান ঠাণ্ডা বাপৰে, ৰাতিপুৱাই জুই ফুৱাইছোঁ। জুই ফুৱাই থাকোঁতে সাৰ পালে দেখা পোনাই ভণ্টিজনীয়ে মাত দিলে, বৌ বাবু সাৰ পাইছে। ধুনুটোৰ হামু হৈছে নে নাই চাওঁ চাওঁ চাওঁ। অ' বাপৰে বাপৰে বাপৰে। গুড মৰ্নিং দেহা, উঠা ন কি কাকাম আইতা মাহঁতে জুই ফুৱাই আছে, ঠাণ্ডা একদম। উঠা মই চুনু পাপাটো। অ' কি কিয় হামু দিবা? অ'কে 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 বেটা, অ'কে বেটা, অ'কে। হামু দিয়া হামু দিয়া হামু দিয়া। উঠা। আমাৰ দেহা এতিয়াও শুয়ে আছে, তাক ইমান উঠাবলৈ চেষ্টা কৰি আমাৰ দেহা পোনাটো শুয়ে আছে, তাৰ লগত ময়ো অকণ শুই দিলোঁ। আৰু ৰাতিপুৱাৰ টাইমত সদায় এনেকুৱা উঠিব 10টা বজাত, উঠি কিন্তু সি এনেকৈ বিচনাত অকণমান সময় একদম কান্দিব, হেৰি কৰিব, তাক অকণমান আহি উমলাব লাগিব, খেলিব লাগিব, তাৰে পিছতহে উঠিব। আৰু ছেকেণ্ড কথা, ই কাপোৰ পিন্ধিবলৈ নিবিচাৰে। দুষ্ট পাপাটোৱে আমাৰ কাপোৰ পিন্ধিবলৈ নিবিচাৰে। কাপোৰ পিন্ধাবৰ কাৰণে যি দুষ্টামি কৰেও পায়। কাপোৰ ইমান ঠাণ্ডাখনত কাপোৰ পিন্ধিব লাগে ন। চ' আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই গৈ থাকিব। আৰু মোৰ এই দুদিন ভিডিঅ' দিয়া হোৱা নাছিলে, চ' আজি আকৌ মই ভিডিঅ'টো আৰম্ভ কৰিম। ৰিলকে দিছিলোঁ, বাট মই ভ্লগ বনোৱা নাছিলোঁ। তাৰ লগত উমলাই কৰি আহি মই আহিলোঁ ভাত কেইটামান বহাই দিবলৈ। আজি পাপাও জহা চাউলৰ কেইটামান গৰম গৰম মৰ্ণিং আলু কণী বইল দি পিনে ভাত খাম বুলি কৈছে। চ' ভাত কেইটামানকে বহাই কৰি দিলোঁ সোনকালে, কাৰণ ৰাতিপুৱা অকণমান ভাত খালে সকলোৰে অকণ ভাল, গেছৰো প্ৰব্লেম নহয়। চ' ভাত বহাই দিলোঁ। ভাত হোৱাৰ লগে লগে মাক মাত দিলোঁ। মা আহিলে কণীৰ বাকলি চাকলিবোৰ গুচাই ল'লে। পাপা আৰু বাবুলে লোকেল কণী বইল দিলোঁ, আৰু মা আৰু এওঁ বোলে বইল কণী ফাৰ্মৰ কণীকে খাব। এয়া পাপাৰ ভাতকেইটা কেইটামান আকৌ গলাই দিছোঁ। মায়ে এতিয়া আলু পিটিকি আছে তেওঁলোকৰ, মই নাখাওঁ আজি বাৰু। তালৈও মই কেইটামান ভাত দিছিলোঁ, কিন্তু সি ভাত নাখালে। সি এনেও মৰ্ণিং টাইম অকণ ভাত খাবলৈ বেয়া পায়, চ' চেৰেলেক্সে তাক খুৱাই দিলোঁ। এতিয়া আমাৰ ইয়াতে আজি ইমানেই বিয়াৰ পাণ তুলিব। সি আকৌ ভিতৰলৈ আহিলে, আহি এওঁৰ লগত মাও অকণ খুৱাব চেষ্টা কৰি আছে, কিন্তু সি খাব বিচৰা। খাই কৰি লৈ মা আৰু এওঁ অকণমান ওলাই গ'ল। এতিয়া মই এয়া ভতুৱা শাকৰ এটা ৰেচিপি দেখুৱাওঁ আপোনালোকক। তেল গৰম কৰিলোঁ, তাত গোটা জিৰা দিলোঁ, আপোনালোকে দেখা পালে। আৰু আলু কাটি লৈছিলোঁ, আলু তেলত দিছিলোঁ ফ্ৰাই হ'বলৈ। আলুখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে এয়া মই যে ভতুৱা শাকখিনি কাটি লৈছিলোঁ, সেইখিনি এতিয়া দি ল'লোঁ। মিহি মিহিকৈ একদম কাটিছোঁ, আপোনালোকেও কাটিব। তাৰপিছত নিমখ দিলোঁ ইয়াতে, তাৰপিছত অকণমান হালধি গুড়ি ছটিয়াই দিছোঁ শাকখিনিত দি। এতিয়া মই ধুনীয়াকৈ এইখিনি লৰাই দিম, আৰু ইয়াতে জলকীয়াও দিছোঁ। একচুৱেলি জলকীয়া নিদিলেতো ভাল নালাগিব ন। এতিয়া মই ভালকৈ এইখিনি লৰাই দিম, লৰাই কৰি অকণমান সময় ভাজিম। ভাজি কৰি উঠি আপোনালোকেও তেনেকৈ বনাব মোৰ দৰে। টমেটো কাটি দিছোঁ, এটা সৰু টমেটো এটা কাটি দিছোঁ। কাটি দি এইখিনি মই আৰু ভাজি থাকিম। ভাজি একদম শুকাই নেপেলাওঁ, থুপ থুপকৈ ৰাখিম। আপোনালোকে চাব কেনেকুৱা লাগে খাবলৈ, সঁচাকৈ বহুত ভাল লাগে। কাৰণ শাক আমি এটা ষ্টাইলতে ভাজি খোৱাতকৈ এনেকৈ বেলেগ বেলেগ ধৰণেও ভাজি খালে সঁচাকৈ বহুত ভাল লাগিব। আৰু আপোনালোকে নহৰু ফুৰণ দিব পাৰে, কিন্তু মই নহৰু ফুৰণ দিয়া নাই, কাৰণ যিহেতুকে মনডে আছিলে, মই আকৌ মনডেটো পালোঁ, চ' নহৰু মই ফুৰণ দিয়া নাই। এয়া দেখিছে মই শাকখিনি কেনেদৰে ৰাখিলোঁ, আৰু মোৰ শাক বনোৱা হৈ গ'ল। তাৰপিছত মই বেঙেনা ফ্ৰাই কৰিলোঁ। বেঙেনা ফ্ৰাই কৰি থাকোঁতে ভণ্টিয়ে আমাৰ দুজনীলৈ অকণমান ৰঙা চাহ অকণমান বনালে, কাৰণ যিহেতুকে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, সোমবাৰ হয় যিহেতুকে চাহ অকণ খাই কৰি ল'লোঁ। আৰু প্ৰেছাৰ কুকাৰত দাইলো চিটি দি দিছোঁ। একেবাৰে কামখিনি সোনকালে কৰি লৈছোঁ মাহঁত অহাৰ আগতে, কাৰণ মাহঁত আহিলে এলাহো লাগে কিবা এটা। মাক দেখা পালে আৰু মায়ে কৰি থাকে ন। এয়া ভাত পানী মোৰ হৈ ৰেডি। তাৰপিছত অকণ বাহিৰলৈ ওলাই দিলোঁ, দেখিলোঁ দেহায়ে এয়া আমাৰ টিকলাটোৰ লগত খেলি আছে বেট বল। তাক মাতিছিলোঁ গা ধুৱাবলৈ, বাট সি তাৰমানে আৰু অকণ খেলিব নাহেই, তাৰ মন ভৰা নাই চাগে। ক'লোঁ নহয় আপোনালোকক, আজিকালি আজি বিয়ায়ে বিয়া। চ' বিয়াৰ কাৰণে ইমান আমাৰ সন্মুখৰে পানী তুলিবলৈ। এইবোৰ সামৰি ভাত পানী খাই কৰি আমি আবেলি এয়া চাকি দিলোঁ। কিয় চাকি দিলোঁ আপোনালোকে চাগে নিশ্চয় গম পাইছে। আজি ৰাম মন্দিৰটো আজি প্ৰতিষ্ঠান কৰা গৈছিলে। চ' আজি মায়ে
আৰু মই মিলি সকলো দেৱালীৰ দৰে পোহৰাই তুলিলোঁ 5 গছ জ্বলাব দিছিলে সকলোৰে ঘৰে ঘৰে চাগে ন আপোনালোকৰ ফালে কেনেকৈ কৈছিলে নে নাজানো আমাৰ ফালে তেনেকৈয়ে কৈছিলে কিন্তু আমি 5 গছৰ সলনি গোটেইখন আমাৰ চোতালে সন্মুখৰ ঠাইখিনি একদম পোহৰাই তুলিলোঁ দেৱালীৰ দৰে সঁচাকৈ বহুতে ভাল লাগিলে চাকি লগাই দেৱালীৰ দৰে লাগিছে যেন দীপাৱলীটো আকৌ ঘূৰাই আহিছে আমি দুবাৰ কৰিব লগা হৈছে তেনেকুৱা যেন লাগিছে আৰু মায়ে ধুনীয়াকৈ সজাই কৰি দিছে চাওক আৰু আমাৰ দেহাই একচুৱেলি এইখিনি সময়ত উঠা নাই উঠিলে সি সঁচাকৈ বহুত আনন্দ পালে হয় চ' আপোনালোকে জনাবচোন কেনেকুৱা লাগিলে আপোনালোকৰ চাকি জ্বলাই চ' আজিলৈ মোৰ ৰীলটো আপোনালোকে শৰ্টছ ভিডিঅ'ত পাব ৰীলৰ মিউজিকটো দিয়া নাই কাৰণ কপিৰাইট পৰি যাব চ' আজিলৈ আকৌ বাই আকৌ এবাৰ বাই দিলোঁ সকলোৱে মোৰ ভিডিঅ'টো চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব